হাই হেল্ল' নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু মাই এনাডাৰ ব্লগ। তো বন্ধুসকল, মেঘালয় অৰুণাচল এনেকৈ বহুত লোকেশ্যন দেখালোঁ, কিন্তু অসমৰ কিছুমান লোকেশ্যন মই এতিয়া এক্সপ্ল'ৰ কৰা নাই। আৰু আজি যিটো লোকেশ্যনত যাবলৈ গৈ আছোঁ সেইটো আমাৰ ওচৰতেই আছে, কিন্তু মই এতিয়ালৈকে সেইটো আপোনালোকক ভিডিঅ'ত দেখুওৱা নাই। তো আজি ভাবিছোঁ সেই লোকেশ্যনটোত যাওঁ আৰু গধূলি অলপ মনটোও বেয়া লাগি থাকে ৰুমত সোমাই থাকিলে, তো ভাবিলোঁ অলপ জাষ্ট মট'ব্লগিং কৰোঁ, ৰাইড কৰোঁ। বন্ধুসকল, ফাইনেলি আমাৰ যাত্ৰা আৰম্ভ। যাত্ৰা আৰম্ভ হওঁতে শেষ হৈ যাব এতিয়া। বেছি দূৰ যিহেতু নহয়, 3 কিলোমিটাৰমান যাব লাগিব। মানে আপোনালোকে বৰ্তমান যিটো মৰম সঁহাৰি দেখাইছে, যিটো ছাপোৰ্ট দেখাইছে, ভাল লাগিছে। এই দুদিনৰ পৰা মোৰ চেনেলটো অলপ হৈছে আৰু কিবা এটা জিন্দা হ'বলৈ লৈছে। মাজতে মানে চেনেলটো মোৰ একেবাৰে মৰি আছিল, মানে তো ভিউ নাহে। 1400 ছাবস্ক্ৰাইবাৰ, কিন্তু মোৰ ভিউ আহে আপোনাৰ 50টা। এতিয়া এটলিষ্ট মানে অলপ গ্ৰ' হ'ব ধৰিছে আৰু বেছি ভিউ নাহিলেও এটলিষ্ট ভাল লাগি আছে যে ভিউ এটলিষ্ট আহিছে। 1 ঘণ্টাতে 100টা ভিউ ক্ৰছ কৰি গৈছে, তো এনেকৈ ভাল লাগে আৰু। আমাৰ ওচৰত যিহেতু মেঘালয় আছে না, মেঘালয় এক্সপ্ল'ৰ কৰিব ভাল আৰু মোৰ। কিন্তু একচুৱেলি কি হয়, অলপ লগৰ অভাৱ আৰু সময়ৰ অভাৱ। মানুহবিলাকে যেনেকৈ চাই আছে মানে কিবা লাজেই লাগে ৰে। আৰু অকলে বনাইছোঁ না, তো যদি গোটেই লগবিলাক থাকিল হয় ইমান এটা লাজ নাপালোঁ হয়। এই অকলে এনেকৈ ভিডিঅ' বনাব অলপ লাজ লাগে। মানুহবিলাকে বেলেগ ধৰণে চাই কি আহিছে মানে, আৰু মোৰ বাইকখন অলপ বেলেগ ধৰণে আছে না, গোটেই কিবাকিবি পূৰা ফুল ৰাইডাৰ যেন পায় আৰু বাইকখন দেখিলে। আৰু এচেছৰিজ কিবাকিবি লগাইছোঁ। এই যিটো এতিয়া বৰ্তমান ফ্ৰণ্ট ভিউ পাই আছে, সেইটো এটা মই এচেছৰিজ লগালোঁ। আজি 800 টকা পৰিছে এইটো ষ্টেণ্ডটো। মানে পৰিলে ৰ'দটো গ'লেই মানে পটককৈ ৰ'দটো গুচি যায়। আৰু এটা কথা ক'ব খোজোঁ আপোনালোকক, মানে এইকেইদিন যেনেকৈ অলপ ছাপোৰ্ট দেখুৱাই আছে, এনেকৈ প্লিজ আপোনালোকে মোক অলপ ছাপোৰ্টটো কৰক, আৰু যাতে মোৰ চেনেলটো অলপ জিন্দা হয়। আৰু গ্ৰ'টো হোৱাটো পিছৰ কথা, মোৰ বৰ্তমান চেনেলটো মৰি আছে। সেই মৰা চেনেলটোৱে যে জিন্দা হওক, সেইটোৱে ওপৰৱালাৰ ওচৰত প্ৰাৰ্থনা কৰি আছোঁ। কিয়নো মোৰ চেনেলটো একচুৱেলি মনিটাইজ চেনেল, 1-2 টকাকৈ ইনকাম হৈ থাকে। কিন্তু যদি মই ভিউ ভালকৈ আহে, মোৰ মানে ভাল ইনকাম এটা আহি যাব আৰু। কিন্তু বৰ্তমান ইনকামটো অহা নাই যে। তো গাইজ, ফাইনেলি আহি পালোঁ। এইখন আছে শ্ৰী নন্দেশ্বৰ পীঠৰ মেইন গেটখন। এতিয়া গেটখনৰ ভিতৰত সোমাই আহিলোঁ। এতিয়া এই ৰাস্তাটোৰে চিধাই যাব লাগিব। চিধাই মানে ৰাইট চাইডে আছে ৰাস্তাটো। সেই ৰাইট চাইডৰ ৰাস্তাটোৰে গ'লে মেইন মন্দিৰটো যাব পাৰে। আৰু লেফ্ট চাইডে এখন ধুনীয়া নদী, তো বৰ ধুনীয়া এটা সৌন্দৰ্যৰ পৰিৱেশ। মানে চাওক না, নদীখন চাওক কি ধুনীয়া। মানে সঁচা ক'ব গ'লে এই লোকেশ্যনটো যে আছে না, বৰ ধুনীয়া। এইখন হৈছে মন্দিৰটোত উঠি যাবলৈ 2nd গেটখন। আৰু ইয়াত লিখা আছে ওপৰলৈ জোতা চেণ্ডেল নিয়া নিষেধ। আপোনালোকে ইয়াত আহিলে ইয়াত জোতা চেণ্ডেল খুলি যাব লাগিব। ওপৰত উঠি গৈ আছোঁ, এইফালে আছে, এই ওপৰলৈকে যাব লাগিব এতিয়া। তাতে আছে নন্দেশ্বৰ মন্দিৰটো। তো এইখিনি মানে যিকোনো আপুনি লোকেশ্যনতে যাওক, চবতে মানে আপুনি এনেকৈ পাহাৰত উঠিব লাগিব বা চিৰিত উঠিবই লাগিব। কাৰণ পাহাৰৰ ওপৰত লোকেশ্যনতে বেছি মানে নেচাৰৰ যিটো ফিলটো থাকে না, পাহাৰৰ ওপৰত লোকেশ্যনতে নেচাৰটো ফিল হয়। বাকী নৰ্মেল ঠাইত সেই নেচাৰেল পৰিৱেশটো আপুনি কেতিয়াও বিচাৰি নাপাব। তো এনেকৈ খটখটিটোৰ কাষে এনেকৈ এটা মন্দিৰ বনাই থোৱা আছে। এইটো এটা। তো ফাইনেলি আহি পালোঁ আমাৰ নন্দেশ্বৰ মন্দিৰ। তো ভাবিছিলোঁ ভিতৰত সোমাম, আৰু এদিন আহিছিলোঁ তেতিয়াও বন্ধই পাইছোঁ। মই চাগে এইটো টাইমত চাগে বন্ধ হয় নেকি, মই একজেক্টলি কোনদিনা খোলে গম নাপাওঁ। এতিয়া কোনো মানুহো নাই সুধিবলৈ। তো আৰু এদিন আহোঁতেও বন্ধ পালোঁ, আজিও বন্ধ পালোঁ। তো ইয়াত চাওক তালা মাৰা আছে। তো এতিয়া ইয়াত সোমোৱা নহ'ব। ইয়াত অলপ টাইম বহি লওঁ, ভাল লাগিব। যিহেতু অলপ নেচাৰেল হাৱা, কিবা এটা ভাল লাগে মানে নেচাৰেল হাৱাটো এনেকৈ পালে। ইয়াত পাহাৰৰ ওপৰত আছোঁ না, তো চাওক এইফালে কিমান ওপৰত আছোঁ চাওক। তো এনেকৈ ওপৰত থাকিলে কিবা এটা ভাল লাগে, নেচাৰেল হাৱাটো, ফ্ৰেছ এটা বতাহ এটা পাই আছোঁ। তো বন্ধুসকল, এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। যিহেতু মন্দিৰত এনেও ভিতৰত সোমাব নোৱাৰোঁ, ইয়াত আছে তলা লগোৱা। তো এতিয়া যাবই লাগিব। তো আকৌ কেতিয়াবা মন্দিৰটোত আহিম বুলি আশা থাকিল। আজিৰ ভিডিঅ'টো ইমানেই। আজি এটা জাষ্ট সৰু ছুটি ব্লগ আছিল। যিহেতু মানে কি হয়, মেঘালয় অৰুণাচল এনেকৈ বহুত ঠাই দেখাব ট্ৰাই কৰোঁ, বা বহুত ঠাই ঘূৰিছোঁ। বহুত ভিডিঅ'ত আপোনালোকে মোৰ চেনেলটোত চালে গমেই পাব, বহুত ঠাই দেখা পাব মোৰ চেনেলটোত। কিন্তু এই নিজৰ ওচৰত ঠাই কিছুমানে দেখুওৱা নাই এতিয়ালৈকে। তো এতিয়া ভাবিছোঁ নিজৰ ঠাইও দেখাম, লগতে মেঘালয় অৰুণাচলটো থাকিব। মেঘালয় যিহেতু আমাৰ পৰা কমেও 15 কিলোমিটাৰমান দূৰত হয়, তো সেইটোও ঠাই দেখাম। লগতে
এতিয়া ছিকিম ৰাইড যাম বুলি ভাবি আছোঁ তো নিজকে প্ৰিপেয়াৰ কৰি আছোঁ ব্লগ বনোৱা বহুত দিন মাজতে লাজ লাগি আছিল মানে বেছি দিন নবনালে লাজ লাগেতো তো সেইকাৰণে আকৌ এতিয়া ষ্টাৰ্ট দিছোঁ ভিডিঅ' বনোৱা তো বন্ধুসকল আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল তো আপোনালোকে নেক্সট ব্লগ ক'ত চাব বিচাৰে বা কি দেখিব বিচাৰে কি ঠাই চাব বিচাৰে মোক কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব তো আজিলৈ ভিডিঅ'টো ইমানেই তো বাই বাই